সেইটোৱে প্ৰকাশ কৰি জলকুণ্ডত হৈছে নাই হোৱা ব্যৱস্থাটো মানে হে বলবমৰ চাফাই অভিযান চলি আছে। এই আমাৰ সুৰক্ষা প্ৰমুখ যজৰাভা, এয়া আমাৰ সুৰক্ষা বিশেষ প্ৰমুখ ঈশ্বৰ, আৰু এয়া আমাৰ সুৰক্ষা কৰ্মী। তোমাৰ নামটো কি আছিলে? হৰিদেৱ ডাঙৰীয়া লাগি আছে। চাফাই কৰ্মী অভিযান চলি আছে। লাখ লাখ ভকতে এই সিদ্ধেশ্বৰ মুক্তিনাথ বাবাধামৰ জলকুণ্ডৰ পৰা পানী উঠায়, আৰু এনেকেই আমাৰ সমিতিৰ কাৰ্যকৰ্তাসকলে প্ৰতিদিনেই এই বাবাধামত আহি এনেকুৱা চাফাই অভিযান, পানীৰ ব্যৱস্থা, দোকানৰ পৰা ধৰি আদি কৰি সকলো কাম কাজবিলাক এটকা শুল্ক নোলোৱাকৈ বিনা স্বাৰ্থত কৰি আছে। সেইটো পাইছোঁ ইয়াত আহি পানীত দুখাই দিয়া পৰা কৰি দিয়া অলপ ভিডিঅ'টো। এয়া আমাৰ মন্দিৰৰ বলবমৰ চাফ চিকুণ চাফাই কাম চলি আছে। অহা দেওবাৰলৈ আকৌ পুনৰ প্ৰস্তুতি চলি আছে চাফ চিকুণৰ।